হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালেই আছে। আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। আজি ৰাতিপুৱা 5টা বজাতে উঠিলোঁ। উঠি মুখ চুখ ধুই কেনে এতিয়া ৰেডি হ'লোঁ। আজি আলহী কেইটামান খুৱাব লাগিব, প্ৰায় 15-20জনমান আলহী খুৱাব লাগিব। চ' মই ৰন্ধা বঢ়া ৰেডি কৰি দিওঁ। 9টা বজাতে দিব লাগিব আলহীক, আকৌ গুচি যাবগৈ। এইটো ক'ব নোৱাৰি ক'ৰ আলহী, কিন্তু আমাৰ ঘৰত নাহে, দি থৈ আহিব লাগিব আলহীক। ভাত পানীবিলাক দি থৈ আহিব লাগিব। চ' মই আলহীৰ কাৰণে ৰন্ধা বঢ়া কৰোঁ আৰু আপোনালোকৰ লগতো অলপ শ্বেয়াৰ কৰোঁ ভাবিলোঁ। ঠিক আছে গাইজ, চাই থাকক। আৰু যদি মোৰ ভিডিঅ'টো যিসকলে প্ৰথমবাৰৰ বাবে চাই আছে, প্লিজ লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব বুলি অনুৰোধ জনালোঁ। এয়া মই আলহীৰ কাৰণে বনাব লৈছোঁ। এয়া লোকেল মুৰ্গী আৰু কেইটামান আলু কাটি লৈছোঁ। এতিয়া মই এইখিনি বনাম। এয়া পিঁয়াজ আৰু নহৰুবিলাক পেষ্ট কৰি লৈছোঁ। মই গেছটো অন কৰি লৈছোঁ। অন কৰাৰ পিছত এয়া কেৰাহীটো বহাই দিলোঁ। আলহী মানে বিশেষকৈ আমাৰ ঘৰত নাহে আলহী। আপোনালোকক প্ৰথমতে কৈছোঁ, আলহীক থৈ আহিব লাগিব। বেলেগৰ পৰা আহিছে আলহী, আমাৰ গাঁৱতে আহিছে, কিন্তু সেইটো ক'ব নোৱাৰি, নিষেধ আছে। কিন্তু আলহীক আমি খুৱাব লাগে। চ' এয়া বনাই আছোঁ। এয়া আলুখিনি আগতে ফ্ৰাই কৰি ল'ম। এয়া মই আলুখিনি ভালকৈ ফ্ৰাই কৰাৰ পিছত আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিব। যদি ভাল লাগে প্লিজ লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে কমেণ্টত জনাব কেনেকুৱা হৈছে। এয়া মোৰ আলু ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই উঠাই থৈছোঁ। এতিয়া মই আগতে পেষ্ট কৰি থোৱা নহৰু আৰু পিঁয়াজ মই এতিয়া দি দিম। অলপ ভাজি ল'ম এইখিনি। এইখিনি অলপ ব্ৰাউন কালাৰ হোৱাৰ পিছত এয়া মই অকণমান আধা চামুচ হালধি গুড়ি, এয়া অকণমান দি দিলোঁ আধা চামুচ জিৰা গুড়ি, এয়া দি দিম 1 চামুচ জলকীয়া গুড়ি। এতিয়া মই ভালকৈ এইখিনি কচাই ল'ম। অকণমান পানী দি দিম ভালকৈ কচাবলৈ। আইনক এইফালে খেলাব দিছোঁ, খেলি আছে আইনে, মই এইফালে কাম কৰি আছোঁ। ময়ো সোনকালে উঠিলোঁ কাৰণে আইনক সোনকালে উঠিলে। অকণমান নিমখ দি দিলোঁ 1 চামুচ। এয়া মই গৰম মছলা আৰু আদা পেষ্ট কৰি থৈছিলোঁ, এইখিনিও মই দি দিলোঁ। এইখিনি ভালকৈ কচাই লোৱা হোৱাৰ পিছত মই দি দিম এয়া মাংস। এয়া চিকেন দি দিলোঁ। চিকেন দিয়াৰ পিছত মই এয়া ভালকৈ লাৰি দিছোঁ। ভালকৈ ভাজা হ'লেহে ভাল লাগে। এয়া মই অকণমান ভালকৈ হেৰি কৰি ল'ম। এতিয়া মই ফ্ৰাই কৰি থোৱা আলুখিনি দি দিলোঁ। এয়া মোৰ এইখিনি হৈ গ'ল। এতিয়া মই অলপ পানী দি দিলোঁ। মই ঢাকনিৰে অকণমান ঢাকি দিলোঁ। কিছু সময় পিছত উভতিম। এয়া হৈ গ'ল মোৰ চিকেন।
কিমান ধুনীয়া হৈছে কালাৰটো ন আপোনালোকে জনাব মোৰ চিকেনটো কেনেকুৱা হৈছে মই ইমান বনাব নোৱাৰোঁ তথাপিও আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ অলপ এয়া হৈ গ'ল মোৰ চিকেন এটা বাটিত ৰেডি কৰি দিছোঁ আকৌ লৈ যাব লাগিব আলহীৰ কাৰণে সেইকাৰণে একেবাৰে বাটিতে থৈ দিছোঁ এতিয়া মই বনাম ফাৰ্মৰ মুৰ্গী ব্ৰইলাৰ বুলি কওঁ আমি এয়া বনাই আছোঁ এইটো ৰেচিপি শ্বেয়াৰ নকৰিলোঁ বাৰু একেই হয় ন লোকেল আৰু ফাৰ্মৰ মুৰ্গী একেই হয় এইখিনি বনোৱাৰ পিছত মই অকণমান বনাইছিলোঁ বিভিন্ন চব্জিৰে অলপ চব্জি বনাইছিলোঁ আৰু লগতে দালি বনাইছোঁ আৰু আছে কিবা আৰু বেলেগ মাংস আছিলে সেইখিনি বাৰু দেখুওৱা নাই আলহীৰ কাৰণে চব বনাই টনাই হ'ল চব ৰেডি কৰিলোঁ এতিয়া দি পঠাম এতিয়া মই অলপ ৰেষ্ট ল'ব আহিছোঁ বহুত গৰম ন এয়া চাওক বাহিৰত কিমান ৰ'দ উঠিছে এতিয়া ভাবিলোঁ অলপ ৰেষ্ট লওঁ পিছত আকৌ পাই আছোঁ এয়া আয়নৰ টোপনি গ'ল ময়ো অকণমান আয়নৰ লগত টোপনি দিওঁ ৰেষ্ট লওঁ টোপনি নিদিওঁ তেনেকৈ অলপ ৰেষ্ট ল'ম আৰু এতিয়া আয়ান টোপনিৰ পৰা উঠি গ'ল আৰু মই অকণমান ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ ভাবিলোঁ আয়ানক গা ধুৱাম এয়া আয়ানৰ নখকেইটা কিমান ডাঙৰ ডাঙৰ হ'ল সেইখিনি কাটি আছোঁ কিমান ডাঙৰ ডাঙৰ হৈছে মানুহক খামুচি দিয়ে বাঘৰ নিচিনা খামুচি মাৰে দিয়ে 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 তুমি এখন হাত আঁতৰাই দিয়া দিয়ে দিয়ে আৰু এটা আছে আৰু এটা শেষ হ'ল দিয়ে কাম 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 এতিয়া চব কাম টাম কৰি এতিয়া গা পা ধুই আহিলোঁ ইমান কাম শেষেই নহয় বা এজনী মানুহৰ ইমান কাম থাকিব পাৰে মই এতিয়া গা পা ধুই আহি ঠিক আছে আজি ইমানতে সামৰণি মাৰিলোঁ আকৌ লগ পাম কোনো এটা ব্লগলৈ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই